हेलो गाइस मैं अन्य এটা ভিডিওলে আপোনালোকক সকলোকে স্বাগতম জনাইছো কি খবৰ বাৰু আপোনালোকৰ ভালনে আজি ওলাই মেলি ৰেডি হৈ লৈছো আজি যাব ওলাইছো টিলিঙা মন্দিৰলৈ সো বলক মোৰ লগতে আপোনালোকক লৈ যাম গৰম পৰিছে যে কোনো তামজাম নাই একদম সিম্পলত ওলাইছো কেনেকৈ লাগিছে বাৰু দেখুৱাম কাপোৰযোৰ কবনে এয়া ওলাই মেলি ৰেডি মেখলা চাদৰ পিন্ধি লৈছো আজি আমি 5টা বজাতে ওলাইছো না 5:30 হৈছে ইয়া এটা তিনিচুকীয়া যাব এৰিলো নেকি ব্ৰেকফাষ্ট হৈছে 7টা বজা না হোটেলৰ ব্ৰেকফাষ্ট এতিয়া আমি কফি খাই না ये उलाई मिली रेडी এতিয়া যাম তিনচুকীয়া টিলিঙা মন্দিৰ তেৰে জুকিনি কি লাগিছে জনাব দে এতিয়া হোটেলৰ পৰা ওলালো তিনচুকীয়া টিলিঙা মন্দিৰলৈ বুলি এখিনি কি জায়গা পাইছো আমি এতিয়া আমি মলান আহি পালো ইয়াতে বলো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলো তাকে ইয়াতে হুমালো ইয়া পুৰি আৰু সবজি দিছে তাকে খাই লৈ এতিয়া তামোল দুখনমান লৈ লৈছো খাবৰ কাৰণে বাটত আৰু এতিয়া গৈ থাকো ব্ৰেকফাষ্ট কৰি লৈ এতিয়া তামোল এখন খাই লৈছো আৰু এতিয়া গৈ থাকো টিলিঙা মন্দিৰলৈ বুলি আপোনালোকে চাহ বাগানৰ ভিডিও দেখুৱাৰ বাবে ভাবিছে কি জানি যে ইমান চাহ বাগানৰ ভিডিও দেখাইছে কিয়নো মানে ইমান চাহ বাগান বাটত দেখিছো মই মানে আচৰিত হৈ গৈছো তো ভাবিছো আপোনালোককো দেখুৱাও আৰু চাহ বাগান দেখি এয়া টিলিঙা মন্দিৰ আহি পাই গলোহি হেল্ল নিকিতা কিবা নলয় টিলিঙা তিনি টিলিঙা কোনটা টিলিঙা মন্দিৰলৈ আহিবলৈতো খুবেই ইচ্ছা আছিল কিন্তু কেতিয়াবা যে অহা হ'ব সেইটো মানে ভবা নাছিলো আৰু ইমান সংকালে যে আহিব পাম ইয়াতে ভবাই নাই তো আজি আহিলো খুবেই ভাল লাগিছে দেই মোৰ মানে আহি পেলাই ইয়াতে টংকল এটা আছে তাতে পানী লৈ লওঁ ঘট এটা দিছে পানী ঢালিব লাগিব বুলে তাৰ কাৰণে পানীত ভৰাই লওঁ আৰু এতিয়া ভিতৰলৈ যাওঁ মন্দিৰৰ ভিতৰলৈ চাই থাকিব দেই ভিডিওটো কেনা ফিলিংস কেনেকুৱা ঠিক আছে যা মায়ে কপি দিলাছিন এবাৰতে নেকি ইমান দূৰৰ পৰা আহিছো যেতিয়া টিলিঙা নবন্ধাকে যাম জানো আৰু কেতিয়াবা অহা হয় নহয় জানো ইমান দূৰলৈ অহা নহবতো পাৰে তো তাকে ভাবিলো টিলিঙা এটা বান্ধি দিও আৰু দুজনে মানে মিলি তো তাকে টিলিঙাটো বান্ধিলো
এইফালে চাবচোন কিমান টিলিঙা আছে মানে থৈ দিছে হেওয়া দেখিছেনে আৰু এইখিনি পুৰণাই হৈছে চাগে এইখিনি দেখিছে কিমান টিলিঙা আছে ইয়াতে আৰু এয়া মন্দিৰৰ পৰা ওলালো এতিয়া মন্দিৰত আহি কেনেকুৱা লাগিল ক মন্দিৰৰ পৰা ওলাই এতিয়া যাবলৈ ওলাইছো হোটেলৰ ৰুমলৈ বুলি কিন্তু ভাবিছো যে হোটেলত যাওঁতে বাটতেতো আমি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰটো পাই যাম তাতে সোমাম আৰু এতিয়া একেবাৰে সোমাই যাম মানে আৰু কেতিয়ানো অহা হ'ব নহয় জানো বাৰে বাৰেতো অহা নহ'বও পাৰে ঠিক নাই ইমান দূৰ আমাৰ ঘৰৰ পৰাতো ইয়ালৈকে বহুত দূৰ তো ইয়াতে বাৰে বাৰে আহিম বুলি ভবা তো মানে ডাঙৰে কথা আৰু অহাটো ডাঙৰে কথা দেই এয়া আহি পাই গ'লো সেই জগন্নাথ মন্দিৰ কেনেকুৱা গৰম দিছে ইমান ৰ'দ দেখিছেনে এয়া মন্দিৰত পূজা দিবৰ কাৰণে বস্তু লৈ ললো কেনে গৰম পুষ্টিকা নৰে জোরে যা আৰু কেনেকুৱা গৰম পৰিছে আৰু ইয়াতেতো সব পকা টাইলছ লগোৱা মানে একদম খোজ কাঢ়িব নোৱাৰি অলপমান এয়া কাৰ্পেট পাৰি দিছে সেই কাৰ্পেট খনেৰে হকা দিছে আৰু মানুহখিনিক দেই নহলে আৰু ইয়াতে মন্দিৰত খোজ কাঢ়াটো মন্দিৰৰ ভিতৰত যোৱাটো বহুত ডাঙৰ কথা মানে ইমান ৰ'দ দিছে একদম পুৰি যায় ভৰিখন আৰু এই মন্দিৰটো চাওকচোন কিমান ধুনীয়া আৰু কিমান ডাঙৰ নহয়নে ইমান গৰম থাকবা নৰি বেমাৰ যি হয় দেখা যাব ঠাণ্ডা খাই লওঁ কি বা কোনটা ভাল দেখাম কি এতিয়া সোমাইছো আমি ভাত খাবৰ কাৰণে খাবা খালি নাম থৈছোঁ এতিয়া ভাতটো খাই লওঁ ভাত খাই ৰুমলৈ যাম এতিয়া বাজিলে 5:30 জোগাৰে ৰুম আহি পালোঁ চাওঁ এতিয়া কি কৰোঁ ক'ত যাওঁ ভাতটো খাবতো যাবই লাগিব বাহিৰত আপোনালোকক লগ দেখুৱাই থাকিম দেই আমি মন্দিৰৰ পৰা আহিলোঁ মন্দিৰ যাইতো ভালেই লাগিলে বহুদিন যাম বুলি ভাবিছোঁ মানে ভাবি আছিলোঁ এতিয়া যোৱা হ'ল আৰু ভালেই লাগিলে এতিয়া বাজিছে 6:30 এবাৰ আমি অলপ বজাৰৰ পিনে যাওঁ ভাতটো খাই আহিম মন্দিৰৰ পৰা আহি এতিয়া আহিছোঁ দোকানলৈ মোবাইলৰ দোকানলৈ মোবাইলটো ল'ম বুলি ভাবিছিলোঁ বেলেগ কিন্তু মোবাইলৰ দোকানত আহি লোৱা হ'ল বেলেগ কিবা চাবচোন কিন্তু মোবাইল ল'লো লাষ্টলৈকে চাব দেই তেতিয়াহে গম পাব কি মোবাইল লোৱা হৈছে আৰু ইয়াতে মোবাইলৰ কাৰণে ৰখতে 10টা বাজি গৈছে মানে ধৰিব পাৰিছেনে বাৰু মই কি মোবাইল লৈছো কিন্তু মোবাইলটো মই ভিডিঅ' কৰিছোহে হয় মই লোৱা নাই হাজবেণ্ডেহে লৈছে দেই মই মানে এনেই আৰু ভিডিঅ' কৰিছো হাজবেণ্ডে লোৱা আৰু মই লোৱা একে কথা নহয় জানো আৰু মোবাইলটো কেনেকুৱা লাগিছে জনাব দেই আৰু কি মোবাইল লৈছো ধৰিব পাৰিছেনে বাৰু যোনে ধৰিব পাৰিছে কমেন্ট এটা কৰিবচোন কি মোবাইল লোৱা হ'ল আৰু মোবাইলটো লৈ মেলি ৰুম আহি পাওঁতে মানে বহুত টাইম হৈ গ'ল দেই 10:30 মান বাজিয়ে গ'ল আৰু সেই কাৰণে বাহিৰত ভাত নাখালো এতিয়া হোটেলতে যাই ভাতটো খাম আৰু অৰ্ডাৰ দিম ভাতটো খাই লম হোটেলতে আৰু মোবাইলৰ দোকানত যাওঁতে মানে মোৰ ইটো মোবাইল পছন্দ লাগে হিটো মোবাইল কোনটো নলও এই অৱস্থা এতিয়া বাজিলে 10টা ৰুম আহি পালোঁ মানে বাহিৰত ভাতটো খাম বুলি কৈছিলোঁ কিন্তু খোৱা নহ'ল মানে মোবাইলটোৰ লওঁতে মানে ইমান টাইম লাগিলে 10টা বাজি গ'ল তাতে সেইকাৰণে এতিয়া যোনখন হোটেলত আছো তাতেই ভাতটো খাম ৰাতিৰ খানা 11টা বজাত খাই লওঁ এতিয়া আমি ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই